ৰাধে ৰাধে। অসমৰ বাহিৰত থকা বহুত দিনেই হ'ল, বহুত দিন মানে পূৰাপূৰি 12-13 বছৰ হৈ গ'ল। গতিকে অসমীয়া নপঢ়ি কিবা পাহৰি থকা যে হৈছে, সেয়ে ভাবিলোঁ কিবা কিতাপ এখনকে বুক কৰোঁ। সেয়ে ভাবি কিতাপখন চইচ কৰোঁতে কোনখন মাতিম কোনখন নামাতিম বুলি ভাবি থাকোঁতেই ভাবিলোঁ শ্ৰীমদ ভগৱত গীতাখনকে বুক কৰি দিওঁ। সেয়ে বুক কৰিলোঁ। আজি ডেলিভাৰী দিলেহি, গতিকে আপোনালোকৰ মুখৰ আগতে ভাবিলোঁ কিতাপখন খুলি লওঁ। বক্সটো বৰ ধুনীয়াকৈ পেকিং কৰিছে, খুব একদম মজবুত আছে। আৰু ইমান দূৰৰ পৰা আহিছে, কিয়নো মজবুতটো লাগিবই, নহ'লে ফাটি চিটিচোন গোটেই বস্তুটো থান বান হৈ যাব। গতিকে মাতিলোঁ কিতাপখন, ভাবিছোঁ ৰাতিপুৱা শুই উঠি অলপ পঢ়া যত্ন কৰিম টাইম উলিয়াই। কিমাননো 12 ঘণ্টা মোবাইলতে লাগি থাকিম, অকণমান কিতাপৰ ফালেও যাওঁচোন। বহুত দিন হৈ গ'ল অসমীয়া নপঢ়া, সেয়েহে ভাবি এই কিতাপখন লৈ আনিলোঁ। চাওঁ কিমান পঢ়িব পাৰোঁ, যত্ন কৰিম যাতে মই পঢ়ি শেষ কৰিব পাৰোঁ। ৰাধে ৰাধে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।